নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আলুৰ ফ্ৰেঞ্চ ফ্ৰাইজ বনাম। কেনেকৈ বনাম চাবচোন, বহুত সহজ উপায়েৰে। লগতে অলপ আটা দিম। আটাৰ লগত কেনেকৈ বনায় আপোনালোকে বনাই খাই চাবচোন। আমিতো বনাই খাইছোঁ বাৰু, সেইকাৰণে আপোনালোকক দেখাই চাম আজি প্ৰথম। চাব বাৰু। আলু 3টা লৈছোঁ ডাঙৰ ডাঙৰ। তাৰপিছত লৈছোঁ আটা অলপ আৰু নিমখ অলপ, 2 চামুচ বা 1 চামুচ, এবাটি পানী আৰু অলপ গুড়ি জলকীয়া। আলুকেইটা গুচালোঁ। এতিয়া পানীত অলপ দেৰি 1 মিনিটৰ কাৰণে ডুবাই থ'ম, ক'লা পৰি নাযাবলৈ। এতিয়া মই হৈ গ'ল পানী ডুবাই থৈ। এতিয়া মই কাটিম আলুখিনি। আলুটো কেনেকৈ কাটিব লাগে মানে ইমানো সৰুও নহয় ডাঙৰো নহয়, চাইজটো চাই কেনে আপোনালোকে কাটিব। এতিয়া আলুখিনি কটা হৈ গ'ল, কেনেকৈ কাটিছোঁ চাব। এতিয়া মই আলুখিনি পানীত 1 মিনিটৰ কাৰণে থৈ দিম। পানীত থৈ দিলে মানে বস্তুটো ক'লা পৰি নাযায়। চাব কেনেকৈ। এয়া মোৰ এতিয়া 1 মিনিট হৈ গ'ল। এতিয়া মই বইল কৰিবলৈ লৈ যাম। এতিয়া মই কেৰাহীত পানীখিনি লৈছোঁ, আলুখিনি অলপ বইল কৰিম। চাব কেনেকৈ। আলুখিনি মই তাত দিলোঁ। আলুখিনি দিয়া হৈ গ'ল। এচামুচ অলপ বেছি নিমখ দিছোঁ তাত। এতিয়া মই নিমখটো দিয়াৰ পিছত অলপ লৰাই দিছোঁ। এতিয়া হৈ গ'ল, উতলিছে। 4-5 মিনিটমান থ'ব আপোনালোকে। উতলাৰ পিছত মই এতিয়া ঠাণ্ডা পানীত দিছোঁ আলুখিনি। ঠাণ্ডা পানীত 1 মিনিটৰ কাৰণে আপোনালোকে ডুবাই থ'ব, বস্তুটো মানে ঠাণ্ডা হ'বলৈ। হৈ গ'ল ঠাণ্ডা পানীত। এখন পেপাৰ লৈছোঁ প্লেটত। পেপাৰত মই এই আলুখিনি থ'ম। আপোনালোকে কাগজো ল'ব পাৰে, নহ'লে কাপোৰ, নহ'লে টিচু পেপাৰো ল'ব পাৰে, একো নাই। এতিয়া মই আলুখিনি এটা এটা কৰি দিম। দেখিছে কেনেকৈ কৰিছোঁ। তাৰপিছত এখন টিচু পেপাৰ ওপৰত দি, এতিয়া মই টিচু পেপাৰ দি অলপ ঢাকি থ'ম। 20-15 মিনিট আপোনালোকে থ'ব। মোৰ এতিয়া 20-15 মিনিট হৈ গ'ল। মই এতিয়া উলিয়াইছোঁ। উলিয়াৰ পিছত আপোনালোকে দেখিব মই আলুখিনি কি কৰিছোঁ, আটাৰ লগত এটা এটা কৰি সানিছোঁ। কেনেকৈ সানিছোঁ আপোনালোকে চাব। আপোনালোকে এটা এটা এনেকৈও সানিব পাৰে, গোটেইখিনি লৈও সানিব পাৰে, একো নাই। চাব কিন্তু মানে আটাটো অলপ লাগিব লাগে। আলুখিনি সানি ল'লোঁ, আটা সানা হৈ গ'ল মোৰ। ইয়াৰ পিছত মই অলপ গুড়ি জলকীয়া দিম। গুড়ি জলকীয়া দিলে অলপ ৰংটো ভাল হয়, মানে আলুখিনি দেখিবলৈও ভাল লাগে। ফ্ৰেঞ্চ ফ্ৰাইজখিনি সানি হৈ গ'ল। কেৰাহীটো বহাই দিলোঁ, গৰম হ'ল। মই ৰিফাইনৰ আধা লিটাৰৰ মই আধাহে লৈছোঁ, কাৰণ যিমানখিনি ফ্ৰেঞ্চ ফ্ৰাইজ হয় আলু, সিমানখিনি আপোনালোকে দিব তেলটো। তেলটো গৰম হোৱাৰ পিছত মই এতিয়া আলুখিনি দি দিছোঁ, দি অলপ লৰাই দিছোঁ। আলুখিনি মই লৰাই আছোঁ। কেনেকৈ দেখিছেই নহয়, 10 মিনিটমান লৰাই থাকিম, যিহেতু ভালকৈ সিজিব লাগিব। চাই লওক কেনেকৈ লৰাই আছোঁ। এতিয়া মোৰ আলুখিনি হৈ গ'ল 10 মিনিট। এখন প্লেটত নমাই দিম। এনেকৈ নমাব। দেখিছেই হৈ গ'ল মোৰ এতিয়া এইখিনি। কেনেকৈ কৰিলোঁ চাই লওক। একদম সহজ উপায়েৰে অলপ নিমখ দি দিছোঁ তাত। তাৰপিছত ৰং গুড়ি অকণমান দিছোঁ।
সেয়া মোৰ ফ্ৰেঞ্চ ফ্ৰাইজ ৰেডি হৈ গ'ল। চাওক আপোনালোকে, আৰু এডোখৰ মই লগত খাই দিছোঁ বাৰু, কেনেকুৱা লাগিছে। বহুত ধুনীয়া লাগিছে, ভাল লাগিছে খাই। আপোনালোকে খাই চাব ঘৰতে বনাই।